সকলোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত কামৰূপ মহানগৰ জিলাৰ বিষয়ে কিছু কথা জানিম। কামৰূপ জিলাৰ পৰা বিভাজন হৈ আহি কামৰূপ মহানগৰ জিলা গঠন হৈছিল 2003 চনত। 1527.84 বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই জিলাখনত 2011 চনৰ লোকপিয়ল মতে জনসংখ্যা 12,60,419 জন। জিলাখনৰ সদৰ ঠাই দিছপুৰ। এই জিলাখনৰ সাক্ষৰতাৰ হাৰ 88.66%। এই স্থান গুৱাহাটী নামেৰে জনাজাত। গুৱাহাটী নামটো অসমীয়া শব্দ গোৱা অৰ্থাৎ তামোল আৰু হাট অৰ্থাৎ বজাৰৰ পৰা উৎপত্তি হৈছে। বিভিন্ন পৌৰাণিক কথা আৰু প্ৰবাদ জড়িত হৈ আছে এই ঠাইখনৰ সৈতে। এই ঠাইখন সময়ভেদে আহোম আৰু কোচ ৰাজত্বৰ অধীনত আছিল। গুৱাহাটী মহানগৰখনক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ বুলি কোৱা হয়। ই অসমৰ বাণিজ্যিক মুখ্য কেন্দ্ৰবিন্দু তথা উত্তৰ পূব ভাৰতৰ 6খন ৰাজ্য যেনে অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ মূল যোগসূত্ৰ। এই জিলাখনৰ পৰ্যটন ক্ষেত্ৰ: শৰাইঘাট দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম ৰেলপথ থকা দলং শৰাইঘাট উত্তৰ পূব ভাৰতৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে। এই দলংখনে ইণ্ডো চাইনাৰ যুদ্ধৰ পিছতেই এই দলংখন নিৰ্মাণ কৰা হৈছিল। এই দলংখনৰ দৈৰ্ঘ্য 1492 মিটাৰ। গুৱাহাটীৰ এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই দলংখন। কামাখ্যা মন্দিৰ। উত্তৰ পূৰ্বাঞ্চলৰ এক বিশেষ পৰ্যটনস্থলী এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত এই শক্তিপীঠ। কালাপাহাৰে পূৰ্বৰ কামাখ্যা মন্দিৰ ধ্বংস কৰাৰ পাছত কোচ ৰজাৰ নেতৃত্বত বীৰ চিলাৰায়ে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল। অম্বুবাচী মেলা কামাখ্যাৰ এক বিশেষ উৎসৱ। এই মেলালৈ দেশী বিদেশী সাধু সন্তৰ লগতে লাখ লাখ ভক্তৰ আগমন ঘটে। উমানন্দ মন্দিৰ। পৃথিৱীৰ সবাতোতকৈ সৰু নদীদ্বীপ উমানন্দত এই মন্দিৰ অৱস্থিত। এইবাবে এই মন্দিৰ পৰ্যটকসকলৰ বাবে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আহোম স্বৰ্গদেৱে এই মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটীৰ এক পৰ্যটন ক্ষেত্ৰ বশিষ্ঠাশ্ৰম। বশিষ্ঠ আশ্ৰম সন্ধ্যাচল পাহাৰত অৱস্থিত। এই মন্দিৰ আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ সৈতে বশিষ্ঠ মুনিৰ প্ৰবাদ জড়িত হৈ আছে। এই আশ্ৰমত গংগা নামৰ এক জুৰি আছে। শুক্ৰেশ্বৰ দেৱালয়। এই দেৱালয় 1744 খ্ৰীষ্টাব্দত আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰাইছিল। এইটো এটা শিৱ মন্দিৰ। ভুৱনেশ্বৰী মন্দিৰ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰ। ভুৱনেশ্বৰী দেৱীৰ এই মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত চাবলৈ অতি মনোৰম। এই মন্দিৰলৈ প্ৰতি বছৰে অসংখ্য দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে। গুৱাহাটীৰ আন কেইটামান পৰ্যটন ক্ষেত্ৰ হৈছে উগ্ৰতৰা মন্দিৰ, জনাৰ্দন মন্দিৰ, নৱগ্ৰহ মন্দিৰ, গুৱাহাটী প্লেনেটৰিয়াম, ৰিজনেল ছায়েন্স চেণ্টাৰ, অসম ৰাজ্যিক সংগ্ৰহালয়। ইয়াৰ লগতে আন দুটা বিশেষ আকৰ্ষণীয় স্থান হৈছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্যান। 1957 চনত নিৰ্মাণ কৰা এই চিৰিয়াখানা 1958 চনত দৰ্শকৰ বাবে মুকলি কৰি দিছিল। ইয়াৰ লগত পিছলৈ উদ্ভিদ উদ্যান যোগ কৰা হয়। বিভিন্ন জীৱ জন্তু আৰু চৰাই চিৰিকটি উদ্ভিদ ইয়াত আছে। আনটো আকৰ্ষণীয় স্থান হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। সৰ্বমুঠ 14 একৰ মাটিৰে আগুৰি থকা এই কলাক্ষেত্ৰ অসমৰ সাংস্কৃতিক প্ৰতীকসমূহৰ অন্যতম কেন্দ্ৰস্থল। সেয়ে এই স্থান পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আজি এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ জনাইছোঁ।